সুপ্ৰভাত আজি এটা ভিডিও লৈ আহিছো ভিজুৱেলাইজেশ্যন মানে হৈছে কল্পনা আমি সৰু থাকোতে যেতিয়া আমি কিবা বস্তু এটা বিচাৰিছিলো ধৰি লওক আপুনি সাইকেলখন যেতিয়া বিচাৰিছিলে তেতিয়া সাইকেলখন পোৱাৰ আগত আপুনি কেনেকৈ সাইকেলখন চলাব কি কৰিব ক'ত যাব সাইকেলখন কেনেকুৱা হ'ব আপোনাৰ সেই সাইকেলখনৰ এখন ছবি স্পষ্ট ছবি আমাৰ মনত আমি অংকন কৰিব পাৰিছিলো সেইটো বস্তু পোৱাৰ আগতে আৰু কিন্তু আমি সাইকেলখন পাইছিলো কিন্তু সেই কামটো আমি এতিয়া কৰিব নোৱাৰো কিয় গম পাইনে আমাৰ মনত এটি নানা তৰহৰ চিন্তা চৰ্চাৰে মনটো ভৰপুৰ হৈ আছে গতিকে আমি সেই স্পষ্ট ছবিখন কিবা এটা বস্তু বিচাৰিলে আমাৰ অৱচেতন মনত অংকন কৰিব নোৱাৰো গতিকে আমি প্ৰথমতে আমাৰ অৱচেতন মনটোত সোমাই থকা এই অলাগতিয়াল বস্তুবিলাক আঁতৰাব লাগিব তাৰ বাবে আমি কি কৰিব লাগিব মেডিটেশ্যন কৰা তাৰ পাছত আপুনি ভাল ভিডিও চাব লাগিব পজিটিভ কথা ভাবা এইবিলাক কাম কৰি নিজৰ মনটোক সাফা কৰি লৈ আপুনি যেটো বস্তু বিচাৰিছে সেই বস্তুটোৰ স্পষ্ট ছবিখন আপোনাৰ মনত অংকন কৰিবলৈ লওক চাব বস্তুটো আপোনালৈ অহা অতি সোনকালে আৰম্ভ হয় আমাৰ ক্ৰিকেটৰ যোনজন ৰজা কিং কোহলি বুলি কোৱা হয় তেখেতে সদায় এখন মেচ খেলাৰ আগত সদায় ভিজুৱেলাইজেশ্যন কৰে মেচখন কেনেকুৱা হ'ব কেনেকৈ খেলিম আপোনালোকে ইন্টাৰভিউ চালে গম পাব আৰু এজন অলিম্পিকত গোল্ড মেডেল পোৱা মাইকেল কিংছবেৰী বুলি এজন প্লেয়াৰ আছিলে তেখেতে গোল্ড মেডেল পোৱাৰ আগতেই তেওঁৰ মনত কেনেকৈ মেডেলটো ল'ব ক'ত ল'ব তেওঁৰ মনত সেই ছবিখন কেইবাবাৰো তেওঁৰ মনত অংকন কৰিছিলে তাৰ পাছত তেওঁ অলিম্পিকত গোল্ড মেডেল পাবলৈ সক্ষম হৈছিলে গতিকে ভাবকচোন ইমান ডাঙৰ মানুহে ভিজুৱেলাইজেশ্যন কৰে গতিকে আপুনি মই সকলোৱে চেষ্টা কৰি চাওক চেষ্টাৰ অসাধ্য একো নাই এইবিলাক কৰিবলৈ কোনো টকা পইচাৰ দৰকাৰ নাই জাস্ট নিজৰ মনটো আপুনি নিজে কৰিব পাৰিব এইবিলাক কাম এইবিলাক কৰিলে কি হয় ভিজুৱেলাইজেশ্যন যেতিয়া কৰোঁ আমি আমাৰ মনটোত এই বস্তুটো পোৱাৰ আগতেই আমাৰ মনটোত বস্তুটোৰ ছবিটো অংকন হৈ যায় আৰু তেতিয়া আমাৰ মনটোৱে এইটো যে কল্পনা কৰিছো যে এইটো মিছা সেইটো বিচাৰ কৰিব নোৱাৰে ঠিক সেই কাৰণে আমাৰ মনটোৱে সেই কল্পনা কৰা ছবিখনে আমাৰ লগত আমাক দিবলৈ দিনে ৰাতে চেষ্টা কৰে গতিকে কিবা বস্তু এটা পোৱাৰ আগত আপুনি কল্পনাৰ ছবিখন স্পষ্টকৈ অংকন কৰিবলৈ শিকক আপুনি চাব যেটো বিচাৰে সেইটো আপুনি পাবলৈ সক্ষম হ'ব মই মোৰ আগৰ ভিডিঅ'ত কৈছিলোঁ এফাৰ্মেশ্যন কৰাৰ কথা আপোনালোকে সেই এফাৰ্মেশ্যন যেতিয়া কৰিব তাৰ লগতে আপোনালোকে এই ভিজুৱেলাইজেশ্যনটো কৰিবলৈ শিকক যেতিয়া আপুনি ক'ব যে মই সুখী তেতিয়া আপুনি সুখী যে হয় এই বস্তুটো মনত সুখ হ'লে কি হয় কেনেকুৱা হয় মানুহ এই বস্তুটো আপুনি মনত ভাবিবলৈ ফিল কৰিবলৈ শিকি লওক আৰম্ভ কৰক চাব আপোনাৰ সকলো সুন্দৰভাৱে হৈছে